নমস্কাৰ সকলোকে। কালি আমি সকলোৱে লগ হৈ গৈছিলোঁ মাণিপুৰ বালাপেটলৈ মামাৰ ল'ৰাৰ বিয়াৰ পাৰ্টিত। মই মোৰ মৌমা, তাইৰ দেউতাক, পেহী, বাইদেউ, সৰুমা আৰু বৰ্তাহঁতৰ লগত একেলগে কথা বতৰা পাতি হাঁহি ধেমালি কৰি সাজি কাচি আমি সকলোৱে বিয়ালৈ গৈছিলোঁ। আৰু বিয়াৰ পাৰ্টিত গৈ পোৱাৰ আগতে আমি গাড়ীতে ঢেৰ চেলফি উঠি ল'লোঁ। আৰু উঠি লোৱাৰ পিছতে আমি ফাইনেলি গৈ পালোঁ। দেখিলোঁ ইমান ধুনীয়া ডেক'ৰেশ্যন। প্ৰথমতে আপোনালোকে দৰা কইনাক চাই লওক। এয়া প্ৰাঞ্জল আৰু ৰিংকি, দুয়োকে ইমান ধুনীয়া লাগিছিলে। তেওঁলোকে বহুত আলহী আহি আছিলে কাৰণে বহুত ব্যস্ত হৈ আছিলে। যিহেতু ফটো উঠা সুযোগ নাপাম, সেইকাৰণে তাইৰ পেহী, সৰুমা, বাইদেউৰ লগত বাহিৰত গৈ আমি চেলফি উঠিলোঁ। আৰু মই মোৰ মৌমাৰ লগত ঢেৰ ফটো উঠিলোঁ। মৌমাৰ লগত ঢেৰ ফটো উঠি লোৱাৰ পিছতেই মই সুযোগ পাই কইনা দৰাৰ লগতো বহুত ফটো উঠিলোঁ। হেঁপাহ পলাই ইমান ফটো উঠিলোঁ। তাইৰ সৰুমা, দেউতাক, পেহী গোটেইৰে লগত লগ হৈ। তাৰপিছত তাইৰ বৰ্তা বৰমাকৰ লগত উঠিলোঁ। এয়া তাইৰ পেহী, তাইৰ আইতা। পিছত দেউতাকৰ লগত তাই বহুত খেলি আছিলে। তাই ককাকক দেখা পাই ককাকৰ লগতো গ'ল। ইমান খেলিছে বেচেৰি ভাগৰে লাগি গৈছে। তাইৰ আইতাকক দেখি মই এনেকৈ ভিডিঅ' কৰি আছিলোঁ। কিন্তু কইনা আহি ছাইডতে ৰৈ আছে। কইনাৰ এক্সাইটমেণ্ট চোৱা। কি খবৰ? কইনাক ইমান ধুনীয়া লাগিছে। মই কিন্তু দিম। তাৰপিছত তাইৰ দেউতাকৰ লগত ফটো উঠিলোঁ। আৰু এয়া মোৰ তিনিওটা মা, মোৰ শাহু আই, এয়া খুৰী, সকলোৰে লগত ফটো উঠিলোঁ। অহাৰ আগে আগে সকলোৰে লগত ফটো উঠি তাৰপিছত মই মোৰ মানুহজনক পাই এনেকৈ বাহিৰে ভিতৰে বহুত ফটো উঠিলোঁ। আৰু এনেকৈ ফটো উঠি শেষত বিদায় ল'লোঁ।